বৃহ দল বুলি কৈছে। বৃহ দল বুলি বহুত স্বৰ্গদূত দেই, বৃহ দল সংখ্যা কোৱা নাই, বৃহ দল আৰু বহুত স্বৰ্গদূতে গৈ পেলাই মেৰ ৰুখীয়াবিলাকৰ আগত দেখা দিলে বুলি কৈছে। লগত থিয়া হোৱা নাই, আকাশত, আকাশ আৰু পৃথিৱীৰ মাজৰ মধ্যস্থত তেওঁলোকে প্ৰকাশ পালে আৰু প্ৰকাশ হৈ পেলাই দেখুৱাই দিলে আৰু দেখা দিলে বুলি কৈছে। তাৰপিছত কি কৈছে যে চাব, শুনিব দে, এনেতে প্ৰভুৰ এজন দূত আহি তেওঁবিলাকৰ ওচৰত থিয় হ'ল আৰু তেওঁবিলাকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁবিলাকৰ অতিশয় ভয় লাগিল। এজন দূত আগত আহিছে, তাৰপিছত বৃহ দল বুলি কৈছে আৰু বহুত দূত আহিলে 10 পদত কৈছে। কিন্তু দূতে তেওঁবিলাকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল। তেওঁ অভিযুক্ত প্ৰভু, আৰু এয়ে তেওঁবিলাকলৈ চিন হ'ব, ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত থোৱা দেখা পাবা। প্ৰেইজ দ্য লৰ্ড। প্ৰথম এজন দূত আহিছে, তাৰপিছত বহুত দূত আহিছে, আহি পেলাই চাৰিওফালে আগুৰি তেওঁলোকক দেখা দিলে আৰু কি কৈছে যে এজন ত্ৰাণকৰ্তা যিটো জন্মিব লাগে তেওঁ জন্মিলে আৰু তেওঁ কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা। তোমালোকে আজি এতিয়াই যোৱা আৰু তাতে চোৱা। এই ৰাতি ক'বলৈ গৈছে আৰু ৰাতি তেওঁলোকে ক'ত দেখা পাব, চিনি নাপায় ক'ত জেগা ন। এই এতিয়া আজি আমাৰ ইয়াতে গীৰ্জাত কোনোবা 2জন মহিলা আহিছিল বোলে, আমাৰ যাক বাৰ্তা দিছিল তেওঁ ইমান গম নাপালে, ক'ৰবাত এড্ৰেছটো ভুল হৈ গ'ল, গুচি গ'ল। ঠিক তেনেকুৱা পণ্ডিতবিলাকে পূব পশ্চিম উত্তৰ দক্ষিণৰ পণ্ডিতবিলাকেও যেতিয়া বেথলেহেমত বিচাৰি গৈছিল, তেতিয়া সেই বেথলেহেমত বিচাৰি পোৱা নাছিল। আৰু তেতিয়া তৰা এটাই আহি তেওঁলোকক পোহৰ দি ৰাতি কি কৰিলে, পণ্ডিতবিলাকক দেখুৱাই কৈ আৰু য'ত নেকি প্ৰভু যীশু জন্ম হৈ দানা পাত্ৰত শুৱাই থোৱা আছিল, সেই ওপৰত পোহৰ দি থাকিলে বুলি, তৰাৰ পোহৰ দি থাকিলে বুলি কৈছে, তৰাৰ পোহৰ দিলে বুলি কৈছে। আৰু পণ্ডিতবিলাকে সেই দেখি পেলাই তেওঁ তৰাৰ পিছে পিছে গৈ আৰু গোহালি ঘৰত দেখা পালে, দেখিবলৈ পালে এজন ত্ৰাণকৰ্তা জন্মিল। আৰু তেওঁৰ নাম থবৰ কাৰণে মাক বাপেকক কোৱা নাছিল, মৰিয়াম আৰু যোচেফক কোৱা নাছিল। স্বৰ্গদূতে আগতে স্বৰ্গদূতে আহি মৰিয়ামক কৈ গৈছে তেওঁৰ নাম যীশু থবা। মানুহে মাক বাপেকে বাছনি মাৰি পেলাই, বাছনি কৰি পেলাই, বিচাৰি পেলাই থোৱা নাছিলে, থোৱা নাম নহয়, কিন্তু স্বৰ্গদূতে আহি পেলাই কৈ থৈ গৈছিলে আৰু কৈ থৈ যোৱা নামটোহে থৈ দিলে বুলি কৈছে, তেওঁৰ নাম যীশু থবা। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে তেওঁৰ নাম যীশু থলে আৰু তাতে দানা পাত্ৰত পালে। আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পণ্ডিতবিলাকে কি কৰিলে, আৰু এই তোমালোকলৈ চিন হ'ব, ল'ৰাটি কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা। তেতিয়া অকস্মাতে স্বৰ্গবাহিনী এক বৃহ দলে সেই দূতৰ লগ লৈ ঊৰ্ধ্বলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিৰ পাত্ৰ মানুহৰ মাজত শান্তি এই বুলি স্তুতি কৰিলে। মানুহে কৰা নাছিল সেইখিনি সময়ত, স্বৰ্গদূতেহে কৈছে, স্বৰ্গত ঈশ্বৰৰ মহিমা হওক, পৃথিৱীত মানুহবিলাকে ঈশ্বৰৰ সৃষ্টিকৰ্তাৰ প্ৰেমৰ পাত্ৰ হওক, মানুহৰ মাজত শান্তি হওক বুলি স্বৰ্গদূতবিলাকে, বৃহ দল স্বৰ্গদূতে ঈশ্বৰৰ মহিমা কৰি গুচি গ'ল মেৰ ৰুখীয়াবিলাকৰ আগত শুভবাৰ্তা দি পেলাই। প্ৰেইজ দ্য লৰ্ড। আৰু আজি আপোনালোকৰ আগত, আমাৰ আগত, পৃথিৱীৰ মাজত এই শুভবাৰ্তা দিয়া হ'ল। আৰু সেই শুভবাৰ্তা কিমানজনে বিশ্বাস কৰিছে তেওঁলোকৰ ওপৰত ভিত্তি হ'ব। আৰু প্ৰভু যীশুৱে ডাঙৰ দীঘল হয়, যোহানৰ 3 অধ্যায় 16 পদত কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যিকোনো তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। প্ৰভু যীশুক, সেই শিশুটিক ডাঙৰ দীঘল হোৱাৰ পিছত যিসকলে বিশ্বাস কৰিলে তেওঁ নষ্ট নহ'ব, অনন্ত জীৱন পাব বুলি প্ৰভু যীশুৱে তেওঁ আকৌ এবাৰ কৈ গ'ল। আৰু আপুনি আৰু আমি আজি প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰাত, বিশ্বাস কৰি ৰখাত আমাৰ কি আছে, অনন্ত জীৱন। অনন্ত জীৱন উদ্দেশ্যটো হ'ল স্বৰ্গ ৰাজ্য দেই, স্বৰ্গ ৰাজ্য। দ্বিতীয় আগমনত যেতিয়া প্ৰভু যীশুৱে আপোনাক আৰু আমাক নিবলৈ আহিব, তেওঁৰ প্ৰভুৰ বাক্যত আমি মৃত্যুৰ অৰ্থাৎ পৰিপূৰ্ণ হৈ আছোনে নাই তাক চাবলৈ আহিব। আৰু যিজনে পৰিপূৰ্ণ হৈ আছে তেওঁক উঠাই নিয়া হ'ব বুলি কৈছে। আৰু পৃথিৱীৰ দুখ, ক্লেশ, ক্ৰদন, বেদনা আৰু চকুলো নাথাকিব বুলি কৈছে।
হালেলুয়া। পৃথিৱীত মাত্ৰ স্বাৰ্থ আৰু ক্ৰন্দন বেদনা আৰু হাহাকাৰ আছে আৰু একো নাই, একো নাই। যিমান থাকিলেও একো নাই। কাৰণ কিয়নো ঈশ্বৰে কৈছে পৃথিৱীত একো নাই। কুনিৰ নিচিনা, কুনিৰ বাকলিৰ নিচিনা বুলি কৈছে পৃথিৱীখন। সেইটোৱে আমাৰ চিৰস্থায়ী নহয়। আমাক ঈশ্বৰে জন্ম দিছে, আমাক সকলো সময় দিলে, হয়নে? শিশুকাল, বাল্যকাল, বিবাহকাল, বৃদ্ধকাল, 4টা কাল আমাক দিলে। আৰু তাৰপিছত আমি যাবই লাগিব। আমি সদায় নাথাকোঁ, আজি আছোঁ কালি নাই। সেইকাৰণে ঈশ্বৰে কৈছে তোমালোকক মই প্ৰেম কৰোঁ। ঈশ্বৰে আপোনাক আমাক এই পৃথিৱীৰ মানৱ জাতিক ঈশ্বৰে প্ৰেম কৰে আৰু প্ৰেম কৰাৰ বাবে নিজৰ একমাত্ৰ পুত্ৰকে পৃথিৱীলৈ পঠালে। যিজনে বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পাব আৰু তেওঁ কৈ পেলাই অথলে নাযায়। আৰু যি প্ৰতিজ্ঞা কৰিছে তেওঁৰ বাক্য যি ক'লে তেওঁ অথলে ঘূৰি নাযায় বুলি কৈছে। যেনিবা আমি পথাৰত কঠীয়া যেতিয়া সিঁচোঁ, কঠীয়াটো সিঁচিলে কঠীয়াই গজিব, হয়নে? ৰিটাৰ্ণ আমি আনি পেলাই কি কৰিম, হয়নে? ঈশ্বৰে দিয়া এই পৃথিৱীত আপোনাৰ আৰু আমাৰ বাবে যি ঈশ্বৰে বাক্য প্ৰভু যীশুৰ দ্বাৰাই দি গ'ল, আৰু সেই বাক্যটো আমাৰ জীৱনত গজিব বুলি কৈছে, ফল ধৰিব, আপোনাৰ জীৱনত ফল ধৰিব। আৰু যিজনে বিশ্বাস কৰে তেওঁৰ জীৱনত ফল ধৰিব। আৰু আপুনি বিশ্বাসটো কেনেকৈ ৰাখিছে, বুজি পাইছেনে নাই, বুজিনে নুবুজে, কি ধৰণৰ বুজি পালে আৰু বুজি পোৱাৰ লগত কথা। প্ৰেইজ দ্য লৰ্ড। আমি সাংসাৰিক মন, সাংসাৰিক জীৱনৰ দ্বাৰাই প্ৰভু যীশুৰ বিষয়ে আমি বুজি নাপাওঁ। আমি যেতিয়া তেওঁক অধ্যয়ন কৰোঁ, তেওঁক ধ্যান কৰোঁ, তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, বিচাৰোঁ, তেতিয়া আমাৰ জীৱনত কাম কৰে আৰু আমাক জানিবলৈ শিকিবলৈ জ্ঞান, দিহা, বুদ্ধি দি পেলাই আমাক পৰিপূৰ্ণ কৰে। ঈশ্বৰৰ বাক্যই আপোনাক আৰু আমাক পৰিপূৰ্ণ কৰে। কিন্তু আপুনি ৰেডি আছেনে নাই? আপুনি যদি ৰেডি আছে, আপোনাক ঈশ্বৰে শিকাবলৈ সাজু হৈ আছে। প্ৰেইজ দ্য লৰ্ড। কি দিবৰ কাৰণে? শান্তিৰ টোপোলা, আশীৰ্বাদৰ টোপোলা, অনন্ত জীৱনৰ টোপোলা। যীশুখ্ৰীষ্টই কেৱল পৰিত্ৰাণ, উদ্ধাৰ, মুক্তি দিবলৈ আহিছে। আৰু পিতৃ ঈশ্বৰে, স্বৰ্গত থকা অসীম দয়ালু পিতৃ সৰ্বশক্তিমান ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক আমালৈ, আপোনালৈ, এই পৃথিৱীৰ মানৱ জাতিলৈ পঠালে। আৰু সেইটোৱেই হ'ল ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা বুলি কৈছে। আৰু সেইটোৰ কাৰণেহে আজি আমি বিশ্বাস কৰোঁ আৰু আমি সকলোৱে আশীৰ্বাদ পাইছোঁ, হয়নে? প্ৰত্যেকৰে প্ৰমাণ, সাক্ষ্য, টেষ্টিমনি আছে। আমি যে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাইছোঁ, তেওঁ যে আমাক মনোনীত কৰিলে, তেওঁ যে আমাক আশীৰ্বাদ কৰে, সেই কথাটো আমি জানিলোঁ। হালেলুয়া। আৰু আপোনালোকেও যদি জানিবলৈ খুব ইচ্ছা আছে, ইচ্ছুক আছে, সুধিব, জানিবলৈ চেষ্টা কৰিব আৰু গীৰ্জাত আহিব, প্ৰাৰ্থনা শুনিব। আৰু কেনেকৈ প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনাটো লিখি লৈ পেলাই কৰা প্ৰাৰ্থনাটো কামত নিদিয়ে। অন্তৰৰ পৰা যিজনে বিশ্বাস কৰিলে, বুজি পালে, অন্তৰৰ পৰা যিবিলাকে প্ৰাৰ্থনা কৰে, সেই প্ৰাৰ্থনাটো ঈশ্বৰে শুনে।